হেল্ল' ফ্ৰেণ্ডছ, মই অপচুৱেল। আজিৰ ভিডিঅ'টো অলপ ব্যতিক্ৰমী ভিডিঅ'। ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰত আমি যিমান ঠাই ঘূৰিছিলোঁ তাৰে সৰু সৰু ভিডিঅ' কিছুমান লৈ মেমৰিজ হিচাপে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। পোনপ্ৰথমে আমি গৈ পালোঁ আমাৰ ওচৰতে থকা কইনাকান্দা শিললৈ। ইয়াৰ আগতেও মিনি ভ্লগ হিচাপে এই ভিডিঅ'টো মই দি থৈ দিছোঁ, তাতেই আপোনালোকে ভিডিঅ'টো চাই ল'ব। তাৰ পাছতেই পোনে পোনে গৈ পালোঁ আমি আমছৈ, যিখন আমাৰ অতিকৈ প্ৰিয় ঠাই। প্ৰিয় ঠাই বুলি এইকাৰণেহে ক'লোঁ কাৰণ আমাৰ হাতত যদি দিনটো চলিবলৈ 200 টকা এটাও দিয়ে, এখন বাইকত দুজনকৈ যোৱা যায়। দুইজন মিলি হয় 400 টকা, তাৰে 200 টকা তেল ভৰোৱা যায় আৰু 200 টকা বিন্দাছ দিনটো খাই বৈ ঘৰলৈ আহিব পৰা যায়। তাৰ পাছতেই আমি পালোঁগৈ অলপ দূৰ যাওঁ বুলি ভাবি গোপাল কৃষ্ণ চাহ বাগিচাত। গোপাল কৃষ্ণ চাহ বাগিচাৰ চাহ খেতিৰ মাজে মাজে একা বেকাকৈ বাইকখন চলাই গোটেইকেইটাই আগবাঢ়ি গৈ থাকিলোঁ। কাৰণ প্ৰথমবাৰ আহিছোঁ যে, আগতে মানে ইয়ালৈ আহি পোৱা নাছিলোঁ, চ' প্ৰথমবাৰ অহাৰ কাৰণে সকলোৰে মুখত এটা হাঁহিটো দেখিব পাবই। এনেদৰে অলপ দূৰ যোৱাৰ পাছতে আমাৰ চকু পৰিল এখন পপুলাৰ দলং, যিখন দলঙত প্ৰায় FB, হোৱাটছআপ, ইনষ্টা, ইউটিউব চবতে এই দলংখন দেখিবলৈ পোৱা যায়। যদিও বাইক নিয়া এলাও নাছিল, কিন্তু আমি অত্যাচাৰী পানী যে বাইকখন ডাইৰেক্ট উঠাই লৈ আহিলোঁ। অলপ দূৰ আগবাঢ়ি যোৱাৰ পাছতেই আমাৰ চকুত পৰিল এখন দলং, যিখন ওলমা দলং। একেবাৰে জৰাজীৰ্ণ অৱস্থাত এই দলংখন, কিন্তু আমি এনেদৰে অত্যাচাৰ কৰিছোঁ জানো দলংখন ভাঙি আমি পানীতহে পৰিমগৈ। তেনেদৰে অলপ টাইম থকাৰ পাছতে আমি তাৰ পৰা ঘৰলৈ বুলি ৰাওনা হ'লোঁ। তাৰ পাছতেই আহি পৰিল শৰ্মাৰ বাৰ্থডে। আমি কলেজ ছুটীত তাক বাৰ্থডে উইচটো কৰি আমি ডাইৰেক্ট ৰাওনা হ'লোঁ আমছৈ দিশলৈ বুলি। আমছৈ বুলি যে কৈ আছোঁ, আমছৈখন বহুত ডাঙৰ হয়। আমি এইবাৰ গৈছোঁ বেলেগ এটা ছাইডত। পানীত এনেদৰে ৱাটাৰ ক্ৰচিং কৰি এনেদৰে আমি আহি পালোঁহি আমাৰ গন্তব্যস্থান ৱাটাৰফলটো। যেনে তেনে ৱাটাৰফলত নামি লাগ ভাল আছিল, আমি জোতা পিন্ধি যোৱা নাছিলোঁ। চেণ্ডেল পিন্ধি যোৱাৰ বাবেই ধুনীয়াকৈ আমি ওপৰে তলে বাঁধৰ দৰে বগাই অলপ ভিডিঅ' চিডিঅ' বনাই ধুনীয়াকৈ আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ৰ'ব, এতিয়াও আমি ঘৰ পোৱাহিয়ে নাই। আমি ঘৰলৈ ৰাওনা হওঁতে আমাক পালে বনৰীয়া মহজাকে। আমি তাতেই কমেও আধা ঘণ্টামান তাতেই ৰৈ মহজাক যোৱালৈকে অপেক্ষা কৰি তাৰপিছত ঘৰলৈ ৰাওনা হ'লোঁ। তাৰ পাছতেই আহি পৰিল আমাৰ 1 জানুৱাৰীটো। এনেদৰে আমি তিনিটা খানালৈ বুলি সোণাই পাৰলৈ বুলি ৰাওনা হ'লোঁ। সোণাই পাৰত খানা চানা খাই অলপ টাইম ডান্স চান্স কৰি, মই বাৰু ডান্স নকৰোঁৱে, মই ভিডিঅ' বনাওঁতেই গ'ল, গোটেইখিনি অলপ ডান্স চান্স কৰি আমি ঘৰলৈ বুলি আকৌ ৰাওনা হ'লোঁ। তাৰ পাছতেই আহি পৰিল আমাৰ বাৰ বিয়া। মোৰ পিছত আছে এয়া মোৰ বেষ্ট ফ্ৰেণ্ড নাছৰিন আৰু পাখি, দুয়োজনীকে বাক মেহেন্দি আঁকিবলৈ বুলি আমাৰ ঘৰলৈ লৈ আহিলোঁ। তাৰপিছতে এনেদৰে বিয়া চিয়া খাই খেদি কৰি আকৌ আমি ৰাওনা হ'লোঁ আমাৰ নতুন যাত্ৰালৈ বুলি। এইবাৰ আমাৰ যাত্ৰাটো আছিল অলপ সুকীয়া। এইবাৰ ওলাই পৰিলোঁ আমি একা বেকা ৰাস্তালৈ ৱেষ্ট কাৰ্বি আংলঙলৈ বুলি। এই ৱেষ্ট কাৰ্বি আংলং নামটো আমি বহুবাৰেই শুনিছোঁ। বহু ষ্টুডেণ্টৰ মুখত শুনিছোঁ, কোনোবাই বাং মাৰিব যাওঁ বুলি কোৱাত শুনিছোঁ। এনেদৰে আমি বহু ঠাইতেই এই নামটো শুনিছোঁ। সেয়েহে আমি আহি পালোঁহি ৱেষ্ট কাৰ্বি আংলং। এয়া আমি ৱেষ্ট কাৰ্বি আংলং আধাতে ৰৈ গোটেইখিনি অলপ চলপ ডান্স চান্স কৰি, মানে অলপ লগৰখিনিৰ লগত থাকিলে গম পায়ে কিমান এনজয় হৈ থাকে। তাৰপিছত আমি আহি পালোঁহি মেইন ভিউ পইণ্টটো, যোনটো ৱেষ্ট কাৰ্বি আংলঙৰ মেইন ভিউ পইণ্ট। এই ভিউ পইণ্টটোতে অলপ দূৰ ৰখি এতিয়ালৈকে মোৰ লগত অহা লগৰকেইটাক আপোনালোকক চিনাকি কৰাই দিয়াই নাই নহয়। মোৰ লগত এয়া আহিছে অৰ্ণৱ, সাকিব, দেৱজিৎ, জিৎ আৰু বিভান। আমি কেইটা এই ভিউ পইণ্টটোত অলপ টাইম ৰেষ্ট লোৱাৰ পাছতে আমি আগবাঢ়ি গ'লোঁ বৈঠালাংচুৰ দিশলৈ বুলি। কিন্তু এটাই আমাৰ বেডলাক আছিল, বৈঠালাংচুত কোনো ধাবা চাবা নাছিল। সেয়েহে আমি মেগী কেইটামানকে বনাই, এই সৰুতে যে খেলোঁ আলহী আহি ভাত বনোৱা বনি, তেনেদৰে আমি মেগীকেইটা যেন তেনে বনাই ল'লোঁ। তাত খাবলৈ কোনো ডিছ বা চামুচ নাছিল বাবেই আমি বাঁহৰে চামুচ বনাই ল'লোঁ। এনেদৰে আমি খাই আমাৰ পেটটো পূজা কৰিলোঁ। তাৰপিছতে আমাৰ যাত্ৰাটো আপোনালোকে ডাইৰেক্ট চাই লওক। ৱেষ্ট কাৰ্বি আংলঙৰ পৰা আহিয়েই আমি আকৌ ৰাওনা হ'লোঁ পবিতৰালৈ বুলি। এনেদৰে মই ৰিলছ বনাই থাকোঁ আৰু সিহঁতে মাজে মাজে ডিষ্টাৰ্ব কৰি থাকে। সিহঁতেও মানে গা নৰয়। সিহঁত বুলি কওঁতে এয়া জিৎ আৰু বিভান, দুয়োটাই এনেদৰে অলপ টাইম ডান্স চান্স কৰি আমি পবিতৰাৰ গড় চাওঁ বুলি আগবাঢ়ি গ'লোঁ। ফাইনেলি আমাৰো লাগ ভাল আছিল, গড়কেইটা দেখিলোঁ। কেমেৰাৰ কোৱালিটি ইমান ভাল নহয় কাৰণ আইফোন নহয় যে, চ' আপোনালোকে ইয়াৰ পৰা এবাৰ চাই লওক।
তাৰ পাছতেই আহি পৰিল আমাৰ ৰঙৰ উৎসৱ হোলী। এয়া চাকিভত মৰিগাঁৱৰ পৰা হোলী চাওঁ বুলি আহিছিল, কিন্তু সিহঁতক আমি ধৰি বগৰাই জিগৰাই ৰং আৰু গোবৰ পানী ঢালিছোঁ। তাকে এবাৰ আপোনালোকেও চাই লওক। তাৰ পাছতেই আমি বৰষুণে ৰাওনা হ'লোঁ গোপাল কৃষ্ণ চাহ বাগিচালৈ বুলি। মোৰ লগত আছে এয়া জিত। সি ৰেইনকোটটো পিন্ধি লৈছে, কিন্তু সি মোক ৰেইনকোটটো পিন্ধিবলৈ দিয়া নাছিল। যেন তেনে বৰষুণত তিতি ভিজি আমি গোপাল কৃষ্ণ চাহ বাগিচা পালোগৈ। এইবাৰ আকৌ সেইবাৰ যোৱাৰ ঠাইখিনিলৈ যোৱা নাছিলোঁ। এইবাৰ আমাৰ ঠাইটো আছিল বেলেগ। গোপাল কৃষ্ণৰ ঠাইৰ এটা অপজিট ছাইডে গৈছিলোঁ, যোনটো ঠাইত আমি যোৱা নাছিলোঁ, ওপৰৰ ছাইডে। ফাইনেলি ওপৰত কেইটামান ভিডিঅ' শ্বট লৈ আমি গোপাল কৃষ্ণৰ চাহ বাগিচাৰ পৰা ঘৰলৈ আকৌ ৰাওনা হ'লোঁ। তাৰ পাছতেই আহি পৰিল আমাৰ কলেজৰ ফ্ৰেছাছ। এনেদৰে সকলোৱে গান গাই নাচি বাগি ফ্ৰেছাছ উপভোগ কৰি আকৌ আমি এটা নতুন যাত্ৰালৈ বুলি ৰাওনা হ'লোঁ। মুঠতে যাত্ৰা আৰু যাত্ৰা। তাৰ পাছত আমাৰ এক নতুন যাত্ৰা। এইবাৰ যাত্ৰাত আমি কোনো বাইকত যোৱা নাছিলোঁ। এইবাৰ যাত্ৰাত আমি গৈছিলোঁ আমাৰ লগৰখিনিৰ সৈতে। কলেজৰ এটা ট্ৰিপ ওলাইছিল শ্বিলঙলৈ বুলি। সেয়েহে আমি কলেজৰ লগৰখিনিৰ সৈতে সকলোৱে একেলগে শ্বিলঙলৈ বুলি আগবাঢ়ি গ'লোঁ। তাৰ পাছতেই জিতেনো শ্বিলং গৈ থাকোঁতে কি ক'লে মুখেৰে কি কাম আছে আৰু টকা কিমান? এইটো কি তাৰ পাছতেই শ্বিলঙৰ পাহাৰৰ ওপৰত দুখোজ এখোজ দি আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। তাৰ পাছতেই আহি পৰিলেই নহয় আকৌ 15 আগষ্টটো। আমি গোটেইকেইটা ওলাই ল'লোঁ 15 আগষ্টৰ ৰাইডলৈ বুলি। আমাৰ ৰাইডটো বেছি দূৰত নাছিল, আছিলে ৱেষ্ট কাৰ্বি আংলং। আমাৰ ঘৰৰ পৰা প্ৰায় 60 বা 70 কিলোমিটাৰ। সকলোৱে আমি এনেদৰে আগবাঢ়ি গুচি গ'লোঁ। আমি আহি পাই গ'লোঁ ৱেষ্ট কাৰ্বি আংলঙৰ ওপৰৰ মেইন ৱাটাৰফলটো। আজি মানুহৰ বহুত ভিৰ, 15 আগষ্ট যে, সেয়েহে আমিও আগবাঢ়ি গ'লোঁ। লগৰখিনিয়ে গা ধুলে, মই তাত গা নুধুলোঁ, কাৰণ যথেষ্ট পানীত মই আজিকালি গা নুধুঁ। ত' লগৰখিনিয়ে গা ধুই আমি ঘৰলৈ বুলি আকৌ ৰাওনা হ'লোঁ। তাৰ পিছতেই আহি পৰিল আকৌ টিচাৰ্ছ ডে। ৰাতিপুৱাই কলেজলৈ গৈ কলেজত সকলোৱে টিচাৰ্ছ ডেৰ কাৰণে কলেজখন সজাই আছিল। মোক উঠাই দিলেই নহয় গিলখনৰ ওপৰত। যেন তেনে পৰাৰ পৰা বাচি তাত লগাবৰ দিছিল এটা ৱেলকামটো লগাই মই জীৱটো যেন তেনে হাতত লৈ তললৈ বুলি নামি আহিলোঁ। তাৰ পাছতেই টিচাৰ্ছ ডেৰ কেকটো কাটিলে। ময়ো ঠেলা হেঁচাৰ ভিৰৰ মাজত গৈ মেমৰ হাতৰ পৰা এপিচ কেক খাই গুচি আহিলোঁ। তাৰ পিছতে আহি পৰিল আমাৰ মেইন কামটো, পেকেট লাঞ্চ বনোৱা, যিটো আমাৰ লগৰখিনিয়ে বনাই আছিল। আমি আকৌ মাজতে গৈ বেছিকৈ খোৱাতহে বেছি ট্ৰাই কৰি এনেদৰে আমি টিচাৰ্ছ ডেটো ভালদৰে খেদি আৰম্ভ কৰোঁ। তাৰ হেৰি হৈছে এইবাৰো এটা সুকীয়া যাত্ৰা। এইবাৰ যাত্ৰাটো আছিল মেঘালয় নেচাৰ নেষ্টলৈ বুলি। মোৰ লগত আছে এয়া কৌশিক, এইখন কৌশিকৰ, তাৰপিছত বিভান আৰু আমাৰ ওচৰৰ টিকনি বাবুৰ। আমি গোটেইকেইটা নেচাৰ নেষ্টলৈ বুলি আগবাঢ়ি গ'লোঁ। একা বেকা ৰাস্তাৰে আমি একা বেকাকৈ চলাই আমাৰ মেইন ডেষ্টিনেশ্যন আমি উপস্থিত হ'লোগৈ। তাৰ ভিউটো ইমানেই ধুনীয়া যে আমাৰ তাৰ পৰা আহিবই মন যোৱা নাছিল। তেও আমি কিছুমান ভিডিঅ' আৰু কিছুমান ফটো লৈ আমি উভতনি ৰাস্তালৈ আগবাঢ়িলোঁ।
উভতনি ৰাস্তাত পালোঁ আমি টপাতলি। টপাতলিত আকৌ ইহঁতৰ আৰম্ভ হ'লেই নহয় পানী দেখি গা ধোৱাৰ। ইহঁতৰ এই চৰিত্ৰটো আৰু কেতিয়াও নাযাব। পানী মানেই সিহঁতৰ গা ধোৱা। গোটেইকেইটাই গাটো ধুই ল'লে আকৌ আমি উভতনি ৰাস্তাত আমি ঘৰলৈ বুলি উভতিলোঁ। তাৰ পাছতেই এক আমাৰ আকৌ নতুন যাত্ৰা। এইবাৰ আহিছোঁ আমি একা বেকা ৰাস্তাৰে একা বেকাকৈ চনকালৈ বুলি। ক'বলৈ গ'লে মিনি গোৱা, য'ত মই প্ৰায়ভাগ আহিয়েই থাকোঁ। এইবাৰ আহিয়ে ফাৰ্ষ্টতেই মই বেলেগ এটাৰ ছাইডত বাইকখন অলপ লেভেল এটা দিলোঁ আৰু লগৰকেইটাৰ আগত তাকে বেয়া ভাবি নল'ব। অলপ বালি যেতিয়া আৰু পৰিলেও কথা নাই। চ' অলপ টাইম বাইকৰ ষ্টাণ্ট চিষ্টাণ্ট কৰি ধুনীয়াকৈ ফটো চটো উঠি লগৰকেইটাৰ লগত ভিডিঅ' কেইটামান বনালোঁ। আপোনালোকে চাই লওক। পাছতেই এটা এডভাৰটাইজ আমাৰ জিতৰ ফালৰ পৰা। আপোনাৰ কেছ মাত্ৰ 10 টকা। ইয়াক আপুনি এনেকৈ খুলিব পাৰিব, বন্ধ কৰিব পাৰিব আৰু মাৰি দিব পাৰিব। আপোনাৰ চাবোন ফুল চেফ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ব্লগ। আজি মানে কি 31 ডিচেম্বৰ। চ' আজি মানে পিকনিক এটা আছে। বেলেগ কোনো নাযায়, মানে আমাৰ ফেমিলিকেইটাই যাব। মানে মামাহঁত যাব, মানে ফেমিলি আৰু মামাহঁত যাব, মাহীহঁত যাব, তাৰপিছত বাহঁত যাব। এনেকৈ কৰি আমি গোটেইখিনি যাম। তাকে ক'লেনো যাম, তাকে ভিডিঅ'টো চাই থাকক, মই দেখুৱাই লৈ গৈ থাকিম। মানে মাজে মাজে ভইচ অভাৰো দিম, মাজে মাজে কথাও ক'ম। আজি মানে অলপ ইউনিক ভিডিঅ'টো, তাকে চাই থাকক। আমাৰ পিকনিকটো যদিও আছিল চাপানলালৈ বুলি, কিন্তু বাটত যাওঁতে মহামৃত্যুঞ্জয় মন্দিৰ পাই যাওঁ যেতিয়া সকলোৱে এবাৰ সেৱা কৰিবলৈ সোমাই ৰ'ল। সকলোৱে সেৱা চেৱা কৰি আমি আকৌ আমাৰ ডেষ্টিনেশ্যনলৈ বুলি আগবাঢ়ি গ'লোঁ। এইবাৰ আমাৰ অন্য এটা যাত্ৰা এটা নতুন ঠাইৰ সন্ধানলৈ বুলি। ফটোত প্ৰায় এই ঠাইটো দেখা পাই থাকোঁ, কিন্তু ঠাইটো ক'ত কেনেদৰে আছে আমি একোৱেই গম পোৱা নাছিলোঁ। সেয়েহে আমাৰ নতুন ঠাইৰ সন্ধানলৈ বুলি প্ৰথমতে আমি বাইককেইখনত তেল ভৰাই, মোৰ লগত আছে এয়া অমৰ, পূৰ্ব, হীৰক আৰু মই। হীৰক বুলি ক'লে চিনি পাইছেই চাগে, ডেট মিনছ ভেবেলা। গোটেইকেইটাই গৈ পালোঁ আমাৰ ঠাইটো, যোনটো ঠাইক আমি ক'বলৈ গ'লে লোকেল কেৰেলা বুলি কোৱা যায়, য'ত অনেক তামোল গছ আৰু নাৰিকল গছেৰে ভৰি আছে। সেই ঠাইটোত আমাৰ যোৱাৰ এটাই কাৰণ আছিল, এই ঠাইটোত গ'লে মানে কি ফটো আৰু ভিডিঅ'ত ধুনীয়া আহে। চ' আমি তালৈ গ'লোঁ, ধুনীয়া ধুনীয়া ভিডিঅ' বনালোঁ আৰু আপোনালোকে অলৰেডি ইনষ্টাগ্ৰামত দেখিলেই চাগে। চ' আপোনালোকে এবাৰ চাই লওক।